সকলোলৈকে সেৱাজনে এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ, দেখিছেনে বাৰু? আৰু এয়া দেখিছেনে, মানে ধৰক আলহী আহিলে মানে লৰালৰিকৈ 8টা বজাৰ পাছত তেতিয়া মাছ মাংস একো নাপালোঁ, দোকান চব শেষ। সেইকাৰণে ভাবিলোঁ ডিমকে আনিলোগৈ। লৰালৰিকৈ দেখিছেনে আলু আৰু ডিমে বইল কৰিছোঁ আৰু বিলাহী দিছোঁ। বিলাহী দি আলু ডিমটো বইলটো মানে অলপ কমকৈ কৰি লৈছোঁ, মানে নিমখ হালধি নিদিয়াকৈ অলপ বইল কৰি লৈছোঁ, মানে ফ্ৰাই কৰি লৈছোঁ বইল কৰি। আৰু এয়া দি দিছোঁ। তেনেকৈয়ে দেখিছেনে আজিৰ কাৰণে ৰাতিটোৰ কাৰণে এনেকৈয়ে আৰু বনাইছোঁ। আৰু আলহী এনেকৈয়ে খাব আৰু মানে ধৰক ঘৰৰ মানুহো খোৱা হ'ব, আলহীও খোৱা হ'ব। আৰু আপোনালোকে কেনেকৈ বনায় বাৰু ক'বচোন। আৰু মানে ধৰক প্ৰায় চবেই অলপ বেলেগ বেলেগো হ'ব পাৰে, মই কিন্তু কালাৰটো চাব দেই, অলপ পাছত উঠি আহিব। আৰু যদিও ফ্ৰাই কৰোঁতে মই নিমখ হালধি দিয়া নাই, তথাপিতো ধুনীয়াকৈ কালাৰটো উঠি আহিব। অলপ বইল কৰোঁতে নিমখ অকণমান দিছিলোঁ বাৰু।